নতুন বছৰ আহিছে, সকলোৱে পিকনিক খাইছে, কোনোবাই পথাৰত খাইছে, কোনোবাই নদীৰ পাৰত, কিছুমানে আকৌ ৰাস্তাৰ কিনাৰত ৰাতি হ'লে খাই যে, ৰাতি আন্ধাৰত চিংকুলকৈ। বাৰু ভালেই কৰিছা, পিকনিক কৰিছা, পাৰ্টি কৰিছা, তাত মোৰ ক'ব লগা একো নাই। কিন্তু লগত নিয়া মটৰ বটলকেইটা ঘৰলৈ লৈ আহিবা। সেইবিলাক য'তে ত'তে পেলাই থৈ নাহিবা। পথাৰত নেপেলাবা, ৰাস্তা কিনাৰত নেপেলাবা আৰু নদীৰ কিনাৰত নেপেলাবা। তাত বহুত মানুহ যায়, বিশেষকৈ পথাৰত পেলালে যেতিয়া হাল বাব, যেতিয়া ৰোৱনীয়ে ভূঁই ৰুব, তেতিয়া ভগা বটলে মানুহৰ হাতত ভৰিত বহুত বেয়াকৈ কাটে। সেই কথা মনত ৰাখিবা। ঘৰলৈ লৈ আহিলে অন্ততঃ সেই বটলটোত তোমালোকৰ মায়ে মিঠাতেল ভৰাই থ'ব পাৰিব। আকৌ দেউতাই কেতিয়াবা নামঘৰলৈ গ'লে তাত মিঠাতেল ভৰাই নামঘৰলৈ নিব পাৰিব। তুমি কৰা এটা সাধাৰণ ভুলৰ কাৰণে আনৰ অপকাৰ হোৱাটো মুঠেও গ্ৰহণযোগ্য নহয়। সেইটো কথা মনত ৰাখিবা। আৰু শেষত এটাই কওঁ, খোৱা আৰু খোৱা, খুব খোৱা, ডিঙিগুৰিলৈকে খোৱা আৰু নতুন বছৰটো এনজয় কৰা। লাগিলে ৰাস্তাত বমি কৰি আহা। হেপ্পী নিউ ইয়েৰ টু অল মাই ফ্ৰেণ্ডছ।